Today 99 SMS ব্লগ স্বাগতম কৰিছো তো আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো আমাৰ ভিডিঅ'টো কন্টেন্ট হৈছে আপোনালোকে থাম্বনেল দেখি যে অলপমান বুজি পাইছে ৰষ্টৰ ওপৰত ভিডিঅ'টো আমি বনাবলৈ আৰম্ভ কৰিছো সো ৰষ্ট মানে আমাৰ অসমীয়া কিছুমান ৰষ্টৰ বিষয়ে কম মানে অসমত ৰষ্টাৰ তো বহুত আছে ক'বলৈ গ'লে মই যিসকলক চিনি পাওঁ ইসকল মানে আমালোকে যদি ইউটিউবত গৈ কিনে সাৰ্চ কৰে অসম এছামিজ ৰষ্টাৰ চাকচোন কি মানে আহে এয়া ইফালে আহি আছে আপোনালোকে অলপ মন মাৰি চাওক দেখিছে চাওক কেনেকুৱা এইবিলাক এয়া চাওক থাম্বনেল চাওক না থাম্বনেল চাওক থাম্বনেল কি মানে এইবিলাক থাম্বনেল সাৰ্চ কৰিলে দেখিলে সো আপোনালোকে এনেকৈ সাৰ্চ কৰিলে এইবিলাকে দেখা পাব বা আৰু ইয়াৰ কথা অলপমান টেম্পোবোৰো হৈছে তো অলপমান শুনি লওক কথাখিনি অসমত স্পেচিয়েলি ইহৰ ওপৰত একচুৱেলি কথা ক'বলৈ গৈ আছো তো গাইস শুনিলে মানে ইউটিউবত স্ক্ৰীন ৰেকৰ্ড মাৰিহে লৈছিলোঁ এইকেইটা ক্লিপ মানে কাটি দিছোঁ আৰু ভিডিঅ'টো যদি চাই থাকোঁ কি আৰু কপিৰাইট আহিব পাৰে গম নাপাওঁ চ' সেইকাৰণে ভিডিঅ'টো ইমাৰ্জেঞ্চি দেখুওৱা নাই চ' ভিডিঅ'ত তেনেকুৱা বিশেষ একো নাছিলে মানে অসমীয়া ৰষ্টাৰ ওপৰত গালি চালি একো নিদিওঁ যাতে ভিডিঅ'খিনি অলপ ভালকৈ কৰে আৰু মইতো ৰষ্ট ভিডিঅ' নবনাওঁ সঁচাকৈ এনে আৰু কেতিয়াবা কিবা এটা টপিক পালে সেই টপিকৰ ওপৰত মই ভিডিঅ'খিনি বনাওঁ চ' মই একো ৰষ্ট ভিডিঅ' নবনাওঁ চ' বুজি পাইছে হয়তো কিয় নবনাওঁ ৰষ্ট ভিডিঅ' চ' মানে ৰষ্টৰ ওপৰত কথাখিনি ক'লোঁ কাৰণ এইখিনি মোৰ টপিক হয় ৰষ্টৰ দৰে মই ৰষ্ট ভিডিঅ' বনাই গালি নাপাৰোঁ কাহক মোৰ এই ভিডিঅ'ত কোনো গালিৰ ভিডিঅ' নহয় চ' আজিলৈ এতিয়া এৰিছোঁ বাই নেক্সট এটা ভিডিঅ'ত লগ পাম तेरा जान बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का